বেলেগ কামত আহিছিল আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই বেলেগ কামত আহিছিল জাষ্ট মোক খবৰ লৈ পেলাই আপোনাৰ ৰিজৰ্টত সোমাই যাম বুলি কৈছে একো বেলেগ একো নাই আৰু আমাৰ DC আহিছে SP আহিছে একেলগে আহিছে ইহঁতে আমি জাষ্ট একটা কথা আছে আমাৰ পৰ্বতজোৰাৰ যিটো মাটিৰ সমস্যা সেইটো লৈ মই অলপ কথা পাতিম বুলি কৈছিল ইয়াৰ কাৰণে আমাৰ এই কোম্পানীৰ মানুহো আহিছে মুঠতে আমি কেনেকৈ সমাধান কৰিব পাৰে ৰাইজৰ লগত আলোচনা কৰি সেইটোকে আমি পৰামৰ্শ লৈছোঁ জয়ন্তদাৰ পৰা বা DC SP পৰা আমি সেইটোৱে পৰামৰ্শ লৈছোঁ যে আপোনালোকে কি পজিশ্যনত কেনেকুৱা আছে এইবিলাক মই সোধাসুধি কৰিছোঁ তো ৰাজনীতি কৰা নাই সেই পৰ্বতজোৰাৰ মাটিৰ সমস্যাটো লৈ কিছু আলোচনা কৰিছে নকৰা নহয় কিন্তু ইহঁতে বেলেগ থ্ৰুত আহিছিল মুঠতে মোক গম পাই ৰিজৰ্টত সোমাই যাম বুলি কোৱাৰ কাৰণে মই আহিছোঁ বেলেগ